হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। আশা কৰোঁ আপোনালোকে ভালে আছে। আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। নতুন ভিডিঅ' একো বেলেগ নতুন ভিডিঅ' নহয়, আজি কোনো ৰেচিপি ভিডিঅ' নহয়। মোৰ হাজবেণ্ডৰ বাৰ্থডে আছিলে, সেইটো কাৰণে চেলিব্ৰেট কৰিছিলোঁ। চেলিব্ৰেট একো ডাঙৰ চেলিব্ৰেট কৰা নাই, একো নকৰোঁ, আগে পিছেও নকৰোঁ। এনেই মই এইখিনি বাচ্ছাকেইটাই কৈছে যে এনেকৈ আমি হেৰি কৰি দিওঁ, সজাই দিওঁ, এনেকৈ ক'লে। তো ইহঁতক মাতি কিবা এটা খোৱালোঁ, এয়ে আৰু। তাৰপিছত ইহঁতকে খুৱাইছোঁ, বেলেগ একো কৰা নাই, বেলেগ মানুহ কোনো মাতাও নাই। তো হাজবেণ্ডে কৈছে যে ৰাতি ডিনাৰটো আজি বাহিৰতে কৰিম। তো সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ, ক'ত ডিনাৰ কৰোঁ, কেনেকুৱা ৰেষ্টুৰেণ্ট আপোনালোকক দেখুৱাম। তো আগতেও আমি গৈছোঁ, ভালে লাগে খাই। তো আমি ক'ত এইবাৰো যাম, সেইটো কাৰণে ক'ত যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি যাব ওলাইছোঁ, আৰু আপোনালোকেও যদি ভাল লাগে ভিডিঅ'টো চাই, ইচ্ছা যদি কৰে, যদি এইখিনি ওচৰে পাজৰে হয়, তেতিয়াহ'লে আহিব পাৰিব। আমি আহি পালোঁ চাইডত যি ধাবা। এতিয়া ভিতৰত যাম। এইটো নামটোৰ ওপৰত লিখাই আছে, চাইদাজি দা ধাবা। ফেমিলি ধাবা হয়। ধাবা ৰেষ্টুৰেণ্ট টাইপৰে হয়, আৰু ধাবা যেনেকুৱা টাইপৰ নহয়, ৰেষ্টুৰেণ্ট টাইপৰে হয়। নামটো দিছে তেনেকুৱা, চাইদাজি বুলি কওঁতে বুজিয়ে পাইছে। তো এইখন পাঞ্জাবী হোটেল হয়। তো পাঞ্জাৱৰ ডিছ কিছুমান পোৱা যায়, ভাল লাগে খাই। তো আপোনালোকেও আহিব, মই বাৰু লোকেশ্যনটো দি দিম। তো আমি এতিয়া আহি পালোঁ, আৰু এইখন ধাবাখন আছে আজাৰাত। তো গুৱাহাটী আজাৰাত আছে। আজাৰা কোনে চিনি পায় আহি যাব, যদি ওচৰৰ হয় আহিব, ভাল লাগে। তো আমি আহোঁ মাজে মাজে। তো এতিয়া আমি কি খাওঁ অৰ্ডাৰ দিওঁ। আৰু আমি অৰ্ডাৰটো দি দিলোঁ, আৰু ইফালে আমাক যেতিয়ালৈকে অৰ্ডাৰ আহি পায় তেতিয়ালৈকে কিবা এটা মিঠা খাব দিছে। এয়া চুজিৰ হালোৱা, এনেকৈ অকণমান প্ৰথমতে মুখ মিঠা কৰি ল বুলি কয় যে, মুখ মিঠা কৰিব দিছে। এতিয়া মিঠাইখিনি খাই লওঁ, হালোৱাখিনি খাই লওঁ। আৰু এয়া আমাৰ অৰ্ডাৰ আহিছে, আৰু আহিব বাকী আছে। আৰু এইফালে মটন কাৰী আহিছে, আৰু এইফালে নেমু, পিঁয়াজ, চাটনি গোটেইখিনি দি গৈছে। এতিয়া আৰু আহিব বাকী আছে। অকল মটনে দি গৈছে, মটন কাৰী। বাকী বস্তু কেতিয়া আহিব, খাওঁ লাগি আছে। আৰু এয়া আমাৰ নান আহি গ'ল। আমি নান অৰ্ডাৰ দিছিলোঁ। তাৰপিছত মটন কাৰীৰ লগত নান খায়ে ভাল লাগে। আৰু এটা ডিছ অৰ্ডাৰ দিছোঁ, আপোনালোকে চাই থাকক কি অৰ্ডাৰ দিছোঁ। সেইটোও বাৰু দেখুৱাম, এইখিনি টেষ্ট কৰি লওঁ কেনেকুৱা হৈছে। টেষ্ট কৰা কেনেকুৱা লাগে। চাটনি প্লেট একদম সজাই দি।
কেনেকুৱা ভাল লাগছে মজা না এতিয়া মই টেষ্ট কৰি লওঁ কেনেকুৱা লাগে এনেও ভালেই হ'ব আগতেও এনেকৈ আহোঁতে এনেকৈ নানে খাইছিলোঁ তো এইবাৰো ভালে হৈছে খাবলৈ এতিয়া আমাৰ বিৰিয়ানীও আহি গ'ল আমি যে মই যে কৈছিলোঁ আৰু এটা ডিছ তো এইটোৱে বিৰিয়ানী তো বিৰিয়ানীও টেষ্ট কৰি চাওঁ আৰু দেখিছেনে কেনেকৈ জোকাই থাকে মানে জানে মই লেগ পিচ খাই ভাল পাওঁ তাৰপিছতো মানে এনেকৈ জোকায় আৰু তো এতিয়া টেষ্ট কৰাৰে কথা হাজবেণ্ডে টেষ্ট কৰি লওক তাৰপিছত মই টেষ্ট কৰি কিনে আপোনালোকক কৈ আছোঁ কেনেকুৱা লাগে আৰু এতিয়া ইফালে মই টেষ্ট কৰিব লৈছোঁ লেগ পিচ মোকে দিলে পিছে এনেই জোকাই থাকে আৰু এনি টাইম জানে মই লেগ পিচ খাওঁ বুলি তো এনেকৈ চাটনি লৈছোঁ আৰু এতিয়া মানে ট্ৰাই কৰিম আৰু আমি যিহেতু হাতেৰে খাওঁ তো হাতেৰে খোৱাই অভ্যাস তো এতিয়া মানে প্ৰথমতে মানে চামুচেৰে খাইছিলোঁ কিন্তু চামুচেৰে খাই ভাল নালাগে যাৰ যিটো অভ্যাস তো হাতেৰে খাওঁ তো হাতেৰে খালেহে পেট ভৰা যেন লাগে মানে লাজ কৰাৰ একো দৰকাৰ নাই আমি যিহেতু অসমৰ হয় অসমত থাকোঁ তো সেইটো কাৰণে আমি লাজ নকৰোঁ আৰু হাতেৰে খাওঁ যিহেতু হাতেৰে খাওঁ আৰু নৰ্মেলিতো কিয় লাজ কৰিব লগা কথা আছে আৰু ইয়াত তো পিছত হাতেৰে মানে আৰম্ভ কৰি দিলোঁ আৰু হাজবেণ্ডেও হাতেৰে আৰম্ভ কৰি দিলে ময়ো হাতেৰে আৰম্ভ কৰি দিলোঁ আৰু তাত যিসকল আছে মানে তেখেতসকলেও মানে হাতেৰে খাইছে অসমত চলে এইটো বাহিৰত হ'লে বাৰু নচলিলেও হয় বা তাতে তেনেকৈ খালোঁ হয় উপায় নাই কিন্তু অসমত চলে যিহেতু তেনেকৈ খালোঁ আৰু তো এতিয়া খাই লৈ ফিনিছ হৈ গ'ল এতিয়া আমি লাচ্ছি খাই আছোঁ লাচ্ছি খাই ঘৰৰ ফালে যাম আৰু এয়াই আমাৰ আজিৰ কাৰণে ডিনাৰ আৰু বাৰ্থডে স্পেচিয়েল মানে ডিনাৰ আৰু সেনেকৈ মাজে মাজে আহিয়ে থাকোঁ কোনোবাই স্পেচিয়েল থাকিলে আজিতো স্পেচিয়েল নাথাকিলেও আহোঁ আৰু এনেকৈ খাই লৈ আহিলোঁ বাহিৰত ওলাই ধুনীয়া এটা মানে পৰিৱেশ আৰু ভাল লগা পৰিৱেশ আপোনালোকে ফটো চটো উঠিব পাৰে ধুনীয়াকৈ পিছফালে দেখিছে পাঞ্জাবী কিছুমান কালচাৰৰ হেৰি দেখুৱাই আছে ইয়াত আৰু ইয়াৰে এটা কথা কওঁ যে ইয়াৰে মানে দুটা পাৰ্ট আছে তো এটা পাৰ্টত মানে নন ভেজ মানে খুৱাই মানে নন ভেজৰ মানে পাৰ্ট আৰু এটা আছে মানে পিয়'ৰ ভেজ মানে যিসকলে ভেজ খায় ভেজৰ তাতে যাব এখনেই হয় এটা মালিকৰে হয় কিন্তু পাৰ্ট কৰি দিছে যাতে কাৰো মানে দিগদাৰ নহয় ভেজ খোৱাসকলে ভেজত গৈ খাব পাৰে নন ভেজ খোৱাসকলে নন ভেজৰ ছাইডত যাই মানে খাব পাৰে আৰু কোনো একো প্ৰব্লেম যাতে নাপায় আমাক কিছুমানে প্ৰব্লেম পাব পাৰে আৰু এয়াই মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে এতিয়া ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ বাই বাই